দিদা কখন ইংৰাজী শব্দ দুটা মোক শিকাই দিবা শিকাই দিম কখন কি শব্দ নাৰিকলটো নিচক কি বুলি কয় নাৰী মানে কি মেন কল মানে কি বাইনাইনা ওমেন বানানা দিদা মই পাই গ'লো এইকেইদিন তৰা দেখা নাই কি হ'ল জানো তেহেঁতৰ পৰীক্ষা চলি আছে হ'ব সেইকাৰণে বাহিৰলৈ ওলোৱা নাই সেই মই সেইটো তৰা কথা কোৱা নাই আকাশৰ তৰা কথা কৈছো ছোৱালীজনী পতাব লাগিছিলে কি কওঁ জানো তই এতিয়া ছোৱালী ধান্দাটো বাদ দে তই প্ৰথম নিজৰ কেৰিয়াৰটো বনাও তাহাঁত তোৰ লগত ছোৱালী লাইন লাগি থাকিব হয় তই কোৱাটো 3 days later. চাইকেলত কেৰিয়াও বনালো তথাপিও মোৰ ছোৱালী নপৰে কিয় ভাই কি হ'ল ইমান দুখ মনে বহি আছো কি কৰিবি কালি মোক কলি গজনী মৰি থাকিলে নহয় হ'ব দে দুখ নকৰিবি যাৰ ক'বলৈ যি লিখা আছে সেইটোহে হ'ব কি চাইছ এইবিলাক নহয় তোৰ কপালতনো কি লিখি আছে তাকে চাইছো এইখনৰ নাম কি অ' তই নাজানানি YAMAHA স্কুটি আকৌ এইফালে ডিপু আছে নি বাৰু নাই সি আজি ঘৰত নাই যোৰহাট গ'ল হবা মোৰো দেখা নাই তাক মই মানুহৰ কথা কোৱা নাই তেল ডিপুৰ কথাহে কৈছো ৰাম চিন্দাল শুই পৰিলে নহয় ক'ত পৰিলে জানো এইকণতে পৰিছে পাই ফোনৰ চেনে না নহয় চাইকেলৰ চেন ওলা মোক ল'ৰা এটা দম দিছে ক'লা মোক নামাৰে ল হ'ব ভাই 10টা হ'ব কি হ'ল কখন এপ্লেন আহি আছো পৰি এই প্লেনখন আহিলে কি হ'ব নো তাৰপৰা কেনেকে হাগি দিয়া আমাৰ যদি তেতিয়া কি হ'ব এইবিলাক ৰিক্স ল'ব নোৱাৰে তই থাক মই লোৱা এসময়ত ময়ো কবি আছিলি নে নহয় খেতি কৰিছিলো ভাই ইমান গৰম উঠিছে ঘামি গৈছা নকবি মই ফ্ৰিজত পানী বটল এটা ভৰাই আহিলো এতিয়া চাইছোগে সেইটোও ঘামি আছে তই ইমান দেৰিকে আজি কি কৰি থাক এই মোৰ পৰীক্ষা আহি আছে নহয় মই সেইকাৰণে অলপ দেৰিলৈকে পঢ়ো পৰীক্ষা বাদ দে আজি পৰা অলপ সোনকালে পঢ়ি মোৰ দৰখাস্ত চুৰ কৰিবলৈ পলা ইমানে গৰম উঠিছে গোটেই তেতিয়া আজৰি হৈ গৈছে এই নকবি মই ফ্ৰিজত কয় ভাল আছে মানুহৰ কথা নাই কোৱা মই তেল ডিপুৰ কথাই কৈছো হ'লে 1 2 3 ডাঙৰকে কবি দেই হ'ল মই মানুহৰ কথা কোৱা নাই তেল ডিপুৰ কথাহে কৈছো এই এতিয়া নিজে এই নহয়